আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজি আপোনালোকৰ সন্মুখত লগোৱা বা বন কৰা লোকৰ প্ৰতি কি ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে কৈছোঁ। ঐতিহাসিক চিৰিয়া বিজয়ৰ পিছত যেতিয়া হযৰত উমৰ ৰাদিয়াল্লাহু আনহুৱে সেই এলেকা ভ্ৰমণ কৰিলে, তেতিয়া ভ্ৰমণ সংগী আছিল তেওঁৰ এজন গোলাম। দুজনৰ ভিতৰত বাহন আছিল এটি মাত্ৰ উট। কিছু সময় তেওঁ উটৰ পিঠিত উঠে আৰু গোলামে লেকাম ধৰে। কিছু সময় গোলামে উটৰ পিঠিত উঠে আৰু তেওঁ লেকাম ধৰে। এনেকৈ পথ অতিক্ৰম কৰিবলৈ ধৰিলে। চিৰিয়াৰ প্ৰৱেশদ্বাৰত আহি গোলামে সবিনয় নিবেদন কৰিলে, হে আমিৰুল মুমিনিন, আপুনি উটৰ পিঠিত আৰোহণ কৰক, অন্যথা মানুহে মোকেই খলিফা বুলি ভাবিব। হযৰত উমৰ ৰাদিয়াল্লাহু আনহুৱে উত্তৰ দিলে, কোনে কি ভাবিব সেইটো চোৱাৰ বিষয় নহয়। কমিক হিচাপত এইবাৰ তুমিয়েই উটৰ পিঠিত আৰোহণ কৰিবা। 22 লাখ বৰ্গ মাইল জুৰি বিস্তৃত সুবিশাল সাম্ৰাজ্যৰ অধিপতি খলিফাতুল মুমিনিন হযৰত উমৰ ৰাদিয়াল্লাহু আনহুৱে এনেদৰে নিজৰ গোলামক উটৰ পিঠিত আৰোহণ কৰাই নিজে উটৰ লেখাম টানি টানি চিৰিয়াত প্ৰৱেশ কৰিছে। খলিফা হযৰত উমৰ ৰাদিয়াল্লাহু আনহুৰ মহানুভৱতাত চিৰিয়াবাসী হতবাক হৈ পৰিল। এই বিশাল সাম্ৰাজ্যৰ শক্তিশালী সম্ৰাট ইমান বিনয়ী আৰু মহানুভৱ, গতিকে চাকৰ বাকৰ প্ৰতি সৰ্বদাই দয়াশীল আৰু সহানুভূতিশীল হ'ব লাগে, নম্ৰ আৰু ভদ্ৰ ব্যৱহাৰ কৰিব লাগে। তেওঁলোকৰ সুখ দুখৰ খেয়াল ৰাখিব লাগে। তেওঁলোকৰ ওপৰত অত্যাধিক কামৰ বোজা জাপি দিব নালাগে। চাকৰ বাকৰৰ অধিকাৰ সংক্ৰান্তত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ ফৰমাইছে, আল্লাহে তোমালোকৰ ভাইসকলক তোমালোকৰ অধীন কৰি দিছে। সেয়েহে যাৰ অধীনত কোনো ভাই থাকে তাক সেয়াই খাবলৈ দিবা যি তেওঁ নিজে খায়, তাক সেয়াই পিন্ধিবলৈ দিবা যি তেওঁ নিজে পৰিধান কৰে, আৰু তাৰ ওপৰত সাধ্যৰ অধিক কামৰ বোজা জাপি নিদিবা। অত্যন্ত প্ৰয়োজনত যদি তাৰ দ্বাৰা কোনো কষ্টকৰ কাম কৰাবলগীয়া হয়, তেনেহলে তাক সাহায্য কৰিবা।